আৰ্থিক দুৰৱস্থাৰ বাবে আত্মহত্যা কৰা নুৰুল হকৰ 4 সন্তানৰ কাষত জমিয়ত। কেইবাদিনৰ পৰা এসাঁজো খাবলৈ নোপোৱা অসহায় 4 সন্তানৰ কাষত আনফৰ জমিয়ত। দেখিলেই বুকু কঁপি উঠা এটি কৰুণ দৃশ্য, যি দৃশ্যই চকুলো বোৱাব আপোনাৰো। 4 সন্তানক এসাঁজ অন্নৰ যোগান ধৰিব নোৱাৰি আত্মহত্যা কৰে নুৰুল হকে। 4টি সন্তান তথা নুৰুল হকৰ পত্নী বৰ্তমান 2-3 দিনৰ পৰা অনাহাৰে আছে বুলি শুনা পাই উপস্থিত হ'ল আনফৰ জমিয়তৰ কেইবাজনো বিষয়ববীয়া। মৌলানা মস্তাক আনফৰৰ নিৰ্দেশ মৰ্মে অসহায় এই পৰিয়ালটিক কিছু আৰ্থিক সাহায্য আগবঢ়োৱা হয়। খবৰটো পোৱা মাত্ৰকে আজি ৰাতিপুৱা জমিয়তৰ সভাপতি মস্তাক আনফৰৰ নিৰ্দেশ মৰ্মে উপস্থিত হ'ল জমিয়তৰ বিষয়ববীয়াসকল। গতিকে এই বাতৰিটো শ্বেয়াৰ কৰি সকলোৱে পৰিয়ালটিক সামান্য সহায় কৰি দিবলৈ আমিও আপোনালোকক অনুৰোধ জনালোঁ। এতিয়া মই উপস্থিত হৈছোঁ 2 নং কাকি দক্ষিণ টংকিয়া এখন গাঁৱত নুৰুল হকৰ ঘৰত। আপোনালোকে দেখি আছে নুৰুল হকৰ ঘৰত। নুৰুল হক যোৱা 21 তাৰিখত এনেধৰণৰ অভাৱগ্ৰস্ত ব্যক্তি আছিল, ঋণগ্ৰস্ত হৈ 4টা কণমানি ল'ৰা ছোৱালী আছে, 2টা পুত্ৰ সন্তান, 2গৰাকী কন্যা সন্তান। অভাৱ অনটনৰ কাৰণে ঋণগ্ৰস্ত হৈ গৈছে। আনহাতে কৰোণা মহামাৰীৰ কাৰণে তেওঁ ৰোজী ৰোজগাৰতো বাহিৰত যাব নোৱাৰা হৈছে, যাৰ কাৰণে তেওঁ অবাঞ্ছিতভাৱে যিটো ইছলামে অনুমতি দিয়া নাই সেইমতেও তেখেতে মানসিক ভাৰসাম্য হেৰুৱাই আত্মহত্যা কৰিছে। আৰু আত্মহত্যা কৰাৰ সময়ত এই কণমানি 4টা ল'ৰা ছোৱালী, 2টা পুত্ৰ সন্তান, 2গৰাকী কন্যা সন্তান আৰু তেওঁৰ বিধৱা পত্নী, এই জৰাজীৰ্ণ ঘৰৰ অৱস্থা। এই খবৰটো আমি পাইছোঁ। প্ৰথম কথা আমি স্পষ্টভাৱে কৈছোঁ যে আত্মহত্যা কৰা শৰীয়ত বিৰোধী, ইছলাম বিৰোধী, ইছলামে অনুমতি নিদিয়ে যিমানেই অসুবিধা নহওক কিয়। সেয়ে মই সৰ্বসাধাৰণ ৰাইজৰ সমন্বিতে মুছলমানসকলক মই বিশেষভাৱে অনুৰোধ কৰিব বিচাৰিছোঁ, কোনো পধ্যেই কোনো অভাৱৰ কাৰণে সমস্যাৰ লগত মোকাবিলা কৰক, কিন্তু আত্মহত্যা নকৰিব। এই শৰীয়তে অনুমতি নিদিয়ে, এইটো জায়জ নহয়। ধৈৰ্য সহকাৰে সাহসিকতাৰে আগবাঢ়ি যাওক। অভাৱ অনটনে হওক বা যিকোনো সমস্যাই হওক, আত্মহত্যা কৰা জায়জ নহয়। কিন্তু যেহেতু মানুহজনে আত্মহত্যা কৰিলে, ল'ৰা ছোৱালীৰ গাত কোনো দুখ নাই। ইতিমধ্যে দেখিছোঁ তেওঁলোকৰ ঘৰত খোৱা খাদ্য নাই। আমাৰ জমিয়তৰ কৰ্মী আনোৱাৰ হুছেইন সাহেব আছে, আলিম উলামা আছে, তেওঁলোকে কৈছে প্ৰায় ঘৰত তেওঁলোকৰ চাউল নায়েই, বৰ্তমান খোৱাৰ কোনো ব্যৱস্থা নাই, কোনো উপায় নাই। এই খবৰটো আমি অসম ৰাজ্যিক জমিয়ত উলামাৰ মাননীয় সভাপতি মৌলানা মস্তাক আনফৰ সাহেবক অৱগত কৰিছিলোঁ। মৌলানা মস্তাক আনফৰ সাহেবে জমিয়তৰ তৰফৰ পৰা আজি নগদ 10,000 টকা নুৰুল হকৰ পত্নী বা এই সন্তানসকলৰ কাৰণে নগদ 10,000 টকা আৰু অহা মাহৰ পৰা 2,000কৈ 3 বছৰ দিব বুলি তেওঁ আমাক জানিবলৈ দিছে আৰু নিৰ্দেশনা দিছে ইয়াত খবৰ ল'বলৈ। গতিকে এই ক'ভিড প্ৰট'কল মানি আমি এইখন ঘৰত উপস্থিত হৈ তেখেতসকলৰ হাতত আমি 10,000 টকা এটা তুলি দিবলৈ আগবাঢ়িছোঁ। আমি আশা ৰাখিছোঁ সামৰ্থ্যৱান আৰু যথেষ্ট লোক এই অঞ্চলত আছে, সকলোৱে যদি দৃষ্টি দিয়ে নিশ্চিতভাৱে এই পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকে সহায় পাব। আৰু তেওঁলোকৰ বিবাহৰ যোগ্য এগৰাকী জীয়ৰী আছে, এই জীয়ৰীৰ প্ৰতিও তেওঁলোকে দৃষ্টি দিব, যাতে ভাল জেগাত তেওঁলোকে বিবাহ দিব পাৰে। এইখিনিৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। এতিয়া মই এই 10,000 টকা তেওঁলোকৰ ঘৰত দিয়াৰ কাৰণে, তেওঁৰ পত্নীৰ হাতত দিয়াৰ কাৰণে মই একেবাৰে কণমানি শিশুৰ হাতত তুলি দিছোঁ, তাৰ মাৰ হাতত দিবলৈ। লোৱা বাবা, লোৱা, মাৰ হাতত তুলি দিব এই 10,000 টকা। এইখিনি আমাৰ নিবেদন। আসসালামু আলাইকুম রহমতুল্লাহ।